Good morning guys, আৰু ৰাতিপুৱা উঠি পেলাই মই এনেদৰে গাটো ধুই ললো কাৰণ এতিয়া মোৰ কলেজ আছে। তাৰ পিছত গাইস মই কাপোৰ পিন্ধিব ওলালো আৰু কাপোৰ পিন্ধি মৰ্নিংতে পঢ়া নিউজ বিলাক মনত পৰি আছে। এফালে বুলে নেপালৰ জেনজিয়ে চৰকাৰে ভাঙি দিলে, আনফালে আজি আকৌ আইফোন লঞ্চ পাব আৰু কতো যে কি নিউজ। আৰু এনেবোৰ নিউজৰ কথা মনত পেলাই মই হৈ গলো কলেজত যাবলৈ ৰেডি। আৰু এই গৰমখনত গাইস মই আহি পালো কিবাকৈ কলেজ। তো গাইস চাওক এতিয়া আৰু বেছি নকৰো, ক্লাছ আছে, ক্লাছ কৰিব যাও। তো গাইস এতিয়া আৰু মই দুটা ক্লাছ কৰি ললো, এটা ক্লাছ বাকি আছে কিন্তু হেতু নহব চাগে কাৰণ অহাকালি আছে আমাৰ ফ্ৰেছাৰ্ছ আৰু এতিয়া ফ্ৰেছাৰ্ছৰ ডিসকাশন আছে। তো তাৰ পিছত কৰি ললো ফ্ৰেছাৰ্ছৰ ডিসকাশন কৰি সিধা আহি গলো মই ঘৰ। তো গাইস ঘৰলৈ আহি পোৱাৰ পিছত আৰু বহুতে বেছি ভোক লাগিছিল আৰু ডাইৰেক্টলি মই সিধাই আজি ভৰিখন ধুয়ে মই ভাতৰ হাজটো উলাই ললো। তো গাইস আজি খাবলৈ একো নাই, সুদা দালি ভাত। তাৰ পিছত মই হঠাতে মনত পৰিল যে কলেজৰ পৰা আহোতে মই দুটা আলুৰ চপ লৈ আহিছো। তাৰ পিছত আৰু আলুৰ চপ দুটা আৰু দালিৰ সৈতে মজাকৈ ভাতটো খাই দিলো। তো গাইস আজি ভিডিওটো ইয়াতে শেষ কৰো। ভিডিওটো ভাল পাইছে যদি লাইক, শেয়াৰ, কমেন্ট কৰি দিব আৰু চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব।